আজি আহিছোঁ গণেশ মন্দিৰলৈ। গৌৰীপুৰৰ গণেশ মন্দিৰ এইটো। চাওক কি ধুনীয়াকৈ সজাইছে শ্ৰী শ্ৰী গণেশ মেইন মন্দিৰটো। আৰু চাওক কিমান ভক্তৰ ভিৰ লাগিছে। সকলোৱে আহিছে গণেশ দেৱতাৰ ওচৰত আশীৰ্বাদ বিচাৰি। সকলোৱে পূজা কৰিব আহিছে, সেৱা কৰিব আহিছে ইয়ালৈ। আমিও আহি বহুত ভাল লাগিছে। হাজবেণ্ডে প্ৰসাদ খালে, ময়ো খালোঁ। চাওক না চাৰিওফালে ইমান ভক্ত, বহুত ভক্ত আহিছে। কি কৰিব, কৰোণাৰ কাৰণে ক'তো যাবও নোৱাৰে। সেইকাৰণে আজি গণেশ মন্দিৰৰ উৎসৱ হোৱাৰ কাৰণে সকলোৱে ওলাই আহিছে। श्री गणेश अखाड़ा मंदिर समिति आप सभी को हार्दिक धन्यवाद देती है। आप सभी के सहयोग से প্লাষ্টিকৰ হাতী, ঘোঁৰা, গদা বান্ধি আছে, ভাল লাগে। আমি আইচক্ৰীম খাম আৰু ঘৰলৈ যাম। এয়া আইচক্ৰীম আনিলোঁ। এয়া চাওক মটকা কুলফি, আৰু এইটো এয়া এতিয়া আমি আইচক্ৰীম খাম। আৰু এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব। সকলোৱে ভালে থাকক, সুস্থ থাকক। বাই বাই।